নমস্কাৰ স্বাগতম জনাইছো এই মুহূৰ্তত লৈ আহিছো এক গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত লাইক কৰি উৎসাহিত কৰিব মুকলি আকাশৰ তললৈ অখিল গগৈ শিৱসাগৰৰ লগতে সমগ্ৰ ৰাজ্যতে উৎসাহৰ বন্যা এনআইএৰ কেছ বাতিল হোৱাৰ ঘটনা নায়ে এইটোৱে প্ৰথম ইয়াৰ আগৰ এইটো যেটো আপোনাৰ সাবুৱাৰ কেছ আছিলে আৰু এইটো দ্বিতীয় সাবুৱাৰ কেছটো অলপ সৰু কেছ আছিলে কিন্তু এইটো আনিছিলে একেবাৰে সন্ত্ৰাসবাদীৰ গোচৰ সন্ত্ৰাসবাদীৰ সেকশন এনআইএ এক্টৰ সেকশন কি কয় ইউএপিএৰ এক্টৰ সেকশন 18 আৰু 39 আজিৰ যেটো ৰায় এই ৰায়টোৱে গোটেই ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থাক এটা উচ্চ পৰ্যায়লৈ এটা সন্মানীয় পৰ্যায়লৈ লৈ গ'ল আৰু সেইকাৰণে এই মুহূৰ্তত মই ভাৰতীয় ন্যায় ব্যৱস্থাৰ প্ৰতি মোৰ সন্মান মোৰ শ্ৰদ্ধা মোৰ সকলো মানে কিমান কম আৰু মোৰ যিমানখিনি আন্তৰিকতা আছে এইখিনি প্ৰকাশ কৰিলোঁ কাৰো বিৰুদ্ধে চাৰ্জ ফ্ৰেম হোৱা নাই গোটেই এনআই এই গোচৰটো চানমাৰি থানা গোচৰটো ডিচাৰ্জ কৰি দিয়া হৈছে গোটেইকেইজন একুইজক তেখেতলোকৰ বিৰুদ্ধে একো এনআই যিবিলাক এলিগেশ্যন আনিছিলে সেইখিনি কোনো গ্ৰহণযোগ্য নহয় বুলি কোৰ্টে ৰায় দিছে